নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাব লৈছোঁ আলুৰে তৈয়াৰী একদম পূৰা পকৰি, গৰম গৰম পকৰি। তাৰ বাবে মই লৈছোঁ এয়া আলু। ডাঙৰ চাইজৰ আলু হ'লে দুটা ল'লেই হ'ব। মোৰ হাতত যিহেতু ডাঙৰ চাইজৰ আলু নাই, সেইকাৰণে মই সৰু আলুৱে লৈছোঁ। 6টা আলু লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। তাৰ বাবে মই আলুখিনি একদম পাতল পাতলকৈ কাটি লৈছোঁ, গোটেইখিনি আলু। তাৰপিছত পিঁয়াজখিনিও কাটি লৈছোঁ। কাটি আমি ভালকৈ ধুই লৈছোঁ। ধুই লৈ অকণমান পানীত ইয়াক বইল হ'ব দিম অলপ সময়। এয়া বইল হ'বৰ কাৰণে মই ইয়াত পানী গৰম কৰিছিলোঁ, তাতে এইখিনি দি দিলোঁ। তাৰপিছত মই ইয়াত ঢাকোন দি ধুনীয়াকৈ থৈ দিলোঁ। তাৰপিছত 3 মিনিটমান হোৱাৰ পিছত এইখিনি হৈছে। কাঁহী এখনত উঠাই ল'লোঁ গোটেইখিনি। এয়া পূৰা গৰম যিহেতু মই গিলাচেৰে ইয়াক এতিয়া সানি ল'ম এইখিনি গোটেইখিনি। হাতেৰেও পাৰি, যিহেতু গৰমত নোৱাৰি এনেও, সেইখিনি গোটেইখিনি সানি ল'লোঁ। তাৰপিছত ইয়াত মই অলপ নিমখ দি দিলোঁ সোৱাদ অনুযায়ী। তাৰপিছত এতিয়া জলকীয়া 2টা দি দিলোঁ। যোনে যেনেকৈ জ্বলা খায় তেনেকৈ দিব পাৰে। মই 2টা দি দিলোঁ। ইয়াতে অকণমান মছলাও এড কৰি দিলোঁ। তাৰপিছত মই এতিয়া দিলোঁ বেচন। বেচনখিনি দি ল'লোঁ। দি কিনে গোটেইখিনি এতিয়া মই সানি ল'ম। গোটেইখিনি সানি ল'লোঁ। তাৰপিছত ইয়াক মই গোল গোলকৈ চেপ দি দিলোঁ কেইটামান। গোল গোলকৈ কৰিলোঁ। এয়া মোৰ গোটেইখিনি ৰেডি হৈ গ'ল। তাৰপিছত মই বাতি এটাত অকণমান পানী ল'লোঁ। তাতে বেচন দি দিলোঁ, অলপ দি দিলোঁ বেচন। গোটেইখিনি ইয়াক মই এতিয়া মিক্স কৰি ল'ম। বনাই থোৱা লাড়ুকেইটা তাতে মই দি দিলোঁ। কেৰাহীত তেল গৰম হ'ব দিলোঁ। তাৰপিছত মই বনাই থোৱা এই লাড়ুকেইটা দি দিলোঁ, পকৰিকেইটা আলুৰ। অলপ অলপ ৰঙচুৱা হৈছে। এয়া মোৰ ভজা হৈ গ'ল এইখিনি। তাৰপিছত কেইটামান আছে সেইখিনিও দি দিলোঁ কেৰাহীটোত। দিয়া এইখিনিও হৈ গ'ল। কি ধুনীয়া কালাৰ উঠিছে। এইখিনি হোৱাৰ পিছত এতিয়া উঠাই ল'লোঁ গোটেইখিনি। খাবলৈ ল'লোঁ, যোনে যেনেকৈ খায়। চাটনিৰ লগতো খাব পাৰে, চাহৰ লগতো খাব পাৰে। এয়া চাওকচোন কি কোমল হৈছে আৰু খাবলৈও ইমান সোৱাদ লগা হৈছে। আপোনালোকেও খাব পাৰে যদি ইচ্ছা কৰে। তেতিয়াহ'লে আজিলৈ ইমানেই। বাই।